সেইটো চাইডৰ পৰা বিষাই মানে শুইও থাকিব নোৱাৰে, বহিও থাকিব নোৱাৰে। আল্ট্ৰাচাউণ্ড কৰিলোঁ, আল্ট্ৰাচাউণ্ড কৰাৰ পিছত ক'লে এপেণ্ডিক্স হৈ আছে, অপাৰেশ্যন কৰিব লাগিব বুলি ক'লোঁ। অপাৰেশ্যন কৰাৰ পিছত আকৌ এতিয়া যেনেকুৱা ভাল হৈছে তেনেকুৱা ভালেই হৈ আছে আৰু বৰ্তমান। BCP কেয়াৰৰ ডক্টৰ পূৰ্ণকান্ত বৰুৱা ছাৰক মই ধন্যবাদ যাচিছোঁ। নাৰ্ছকেইটা মেডামৰ লগত যিমানখিনি মিটিং মই থাকিলোঁ বহুতখিনি ভাল লাগিলে, ধন্যবাদ যাচিলোঁ আৰু মই। হস্পিটেলৰ পৰিৱেশটো ভালেই লাগিছে বাৰু, মই বহুতখিনি ভাল লাগিছে। যেইদিনলৈকে থাকিছে এদিনলৈকে বহুত ভাল লাগিছে মই। আজি মই সুস্থ। নমস্কাৰ, মোৰ নাম যোগেন্দ্ৰ শইকীয়াৰী, মোৰ গাঁও হ'ল বেতবাৰী। এপেণ্ডিক্স অপাৰেশ্যন কৰিলোঁ। অপাৰেশ্যন কৰাৰ পিছত এতিয়া আকৌ বহুতখিনি অপাৰেশ্যন কৰি এতিয়া ভালেই লাগিছে বাৰু। ভাল লাগি এতিয়া আজি মই সুস্থ। দোকানতে অলপ বিষাই আছিলে, তাৰপিছত ঘৰত আহি ৰাতি পূৰা বিষাই থাকিব নোৱাৰা হৈ গ'ল। সেইটো চাইডৰ পৰা বিষাই মানে, তাৰপিছত কি কৰিম কি নকৰিম গোগামুখত মেডিকেলত গ'লোঁ। এনে বেজি মাৰিলোঁ গেছ হৈছে বুলি। গেছৰ বেজি মাৰিও ঠিক নহ'ল। তাৰপিছত পূৰা এইটো মানে থাকিব নোৱাৰে, এনেকুৱা বিষায়ে থাকে মানে, তেনেকুৱা হৈছিলে। শুইও থাকিব নোৱাৰে, বহিও থাকিব নোৱাৰে। বিষ হোৱা টাইমত আছিলে দাদা আছিলে, বৌ আছিলে, মাও আছিলে, তাৰপিছত মোৰ মানুহজনীও আছিলে। দাদা ডিউটি আহি পেলাই কি হ'ল বুলি সুধোঁতে মানে এনেকুৱা পেট বিষত থাকিব পৰা নাই। তাৰপিছত সি আকৌ গোগামুখত নি পেলাই ক'লে সিহঁতে আৰু এবাৰ আল্ট্ৰাচাউণ্ড কৰি ল'লে গম পাবি বুলি। তাৰপিছত আল্ট্ৰাচাউণ্ড কৰাৰ পিছত আকৌ আল্ট্ৰাচাউণ্ড কৰাৰ পিছত ক'লে এপেণ্ডিক্স হৈ আছে, অপাৰেশ্যন কৰিব লাগিব বুলি ক'লোঁ। দাদাই ক'লে অপাৰেশ্যন কৰিব লাগিছে দিয়ে ডাইৰেক্ট ধেমাজি নিয়াটো ভাল হ'ব বুলি ধেমাজিত লৈ গ'লোঁ। অপাৰেশ্যন কৰাৰ পিছত আকৌ এনেকুৱাই আহি ঘৰত থকাৰ পিছত এনেকুৱা থাকোঁতে মানে মেডিচিন ঔষধ চৌষধ খাওঁতে এতিয়া যেনেকুৱা ভাল হৈছে তেনেকুৱা ভালেই হৈ আছে আৰু বৰ্তমান। মই ফাৰ্ষ্টত ভাবিছিলোঁ অপাৰেশ্যন কেনেকুৱা কৰে তাকে চিন্তা কৰি আছিলোঁ মই। তাৰপিছত যেতিয়া অপাৰেশ্যন কিবা ধুমাই পাওঁ তেতিয়া দেখিলোঁ এনেকুৱা অপাৰেশ্যন কৰোঁ বুলি গম পালোঁ হয়। তাৰপিছত 3-4 দিন পিছতে মই এনেকৈ গাঁও ঘূৰিব পৰা হ'লেই আৰু। যেতিয়া অপাৰেশ্যন কৰিছোঁ তেতিয়া মই ভালেই লাগিলোঁ, একো ভয় চয় নাই, এইবিলাক মানে একো ভয়ো কৰা নাই আৰু মানে মই আগত যেনেকুৱা আছে তেনেকুৱা কাম কৰিব পাৰিব নেকি বুলি ভাবিছোঁ আৰু মই। হস্পিটেলৰ পৰিৱেশটো ভালেই লাগিছে বাৰু, মই বহুতখিনি ভাল লাগিছোঁ। কিয় কাৰণে ক'ব গ'লে এতিয়া ছাৰবিলাক থাকে, মেডামবিলাক থাকে, বহুত কিবা কৰে, গৰম চেনেল মানে যায় চাই বহুত কিবা কৰিছোঁ আৰু বহুত ভালেই লাগিছে মই যেইদিনলৈকে থাকিছে এদিনলৈকে বহুত ভাল লাগিছে মই। ডক্টৰ পূৰ্ণকান্ত বৰুৱা ছাৰক মই ধন্যবাদ যাচিছোঁ। ইয়াৰ কাৰণে বহুতখিনি ভাল কিবা কৰি দিলে, এইটো কাৰণে বহুত ভাল লাগিলোঁ, এইটো কাৰণে ধন্যবাদ যাচিছোঁ মই। হস্পিটেল BCP কেয়াৰক মই বহুত ভাল লাগিছোঁ আৰু ডক্টৰ ছাৰ আছিলে, মেডাম আছিলে, বহুত ভাল লাগিছে, ধন্যবাদ থাকিল মোৰ পৰা। BCP কেয়াৰৰ নাৰ্ছকেইটা মেডামৰ লগত যিমানখিনি মিটিং মই থাকিলোঁ বহুতখিনি ভাল লাগিলে, ধন্যবাদ যাচিলোঁ আৰু মই। আজি মই সুস্থ।